যেতিয়া ৰাতিপুৱা বাজিছে 5:30 হৈ গৈছে আৰু আমি ওলাইছোঁ ফুৰিব যাবলৈ। জোতা পিন্ধিছে, মই ৰেডি, একদম ইমান ঠাণ্ডা কুঁৱলী পৰি আছে একদম। আমি কাপোৰ মৰাকৈ ঢাকি লৈছোঁ। ব'লক আমি কোন জেগা যাওঁ আৰু আমাৰ লগত কোন কোন যায় চব দেখাই আছোঁ, তো চাই থাকক ভিডিঅ'টো আজি। এইবাৰ আমি গোটেইকেইটা আৰামছে গাড়ীত বহি ল'লোঁ। তো আমাৰ লগত আহিছে আমাৰ ভকত ভকতনী আৰু দাদা নবৌ ওচৰৰ, আৰু আমি দুটা। এয়া আহি এবাৰ পালোহি বোকাখাট, য'ত আমি ভাবিছোঁ পুৰি খাই যাওঁ। আমি এতিয়া পালোহি বোকাখাট, আৰু সেয়া বোকাখাটৰ ফেমাছ পুৰি খাই যাওঁ। বোকাখাটত পুৰি খালোঁ আৰু চাহ খাই ল'লোঁ। যিহেতু আমি ঘৰৰ পৰা বহুত জল্দি ওলাই আহিলোঁ, একো খোৱা নহ'ল, তো সেইটো কাৰণে ইয়াতে পুৰি আৰু চাহ খাই ল'লোঁ। আৰু এইবাৰ আহি পাই গ'লোহি আমি হালদিবাৰীৰ বুঢ়ীমাই মন্দিৰ। যিহেতু সেইটো ৰাস্তাত গ'লে এই মন্দিৰ ভাগত নোসোমোৱাকৈ মানে ভালেই নালাগে, তো ভাবিলোঁ ইয়াতো আমি সোমাই যাওঁ, এবাৰ দৰ্শন কৰি যাওঁ। তো গাড়ীৰ পৰা নামিলোঁ, গাড়ীৰ পৰা নামিয়ে দেখিলোঁ এয়া বাবা এজন ৰৈ আছে, দেখিলে আপোনালোকে। তাৰপাছতে ভাবিলোঁ ইয়াত সেৱাভাগ জনাই যাওঁ। তো গোটেইকেইটাই আমি ইয়াতে মূৰটো ধুৱাই সেৱা কৰিলোঁ আৰু প্ৰসাদো ল'লোঁ। সঁচাকৈ এই মন্দিৰভাগেদি ওচৰেদি পাৰ হৈ গ'লে ইমানেই বেছি ভাল লাগে, নোসোমোৱাকৈ একদম যাবই নোৱাৰি। বহুত ভাল লাগে মন্দিৰভাগত সোমাই। মন্দিৰত সেৱা কৰিলোঁ আৰু এয়া প্ৰসাদ লৈ আহি আছোঁ এতিয়া। ভালকেইটা হৈছে প্ৰসাদৰ ভিতৰত। এইবাৰ আহি পাই গ'লোহি আমি বাগৰি, আৰু এইফালে টিকট কাটি হৈ গ'ল। কিমান লয় টিকট? আৰু এইফালে আমি টিকট কাটি আমাৰ জীপ চাফাৰী ষ্টাৰ্ট হৈ গৈছে। তো গোটেইকেইটা আমি আৰামছে বহি লৈছোঁ জীপত, আৰু আমাৰ জাৰ্ণি ষ্টাৰ্ট হৈ গ'ল। গোটেইকেইটা বহি ল'লোঁ, আৰু মই আগতে এই জীপ চাফাৰীটো কৰা নাছিলোঁ। কাজিৰঙা ফালে আহি থকা হয়, কিন্তু এনেদৰে মানে জীপ চাফাৰী কৰা নাই। তো আজি সঁচাকৈ বহুত বেছি ভাল লাগিছে, বহুত এনজয় কৰিছোঁ গোটেইকেইটা, আৰু মানে এটা বেলেগ এটা অনুভৱ, আৰু গোটেইকেইটা বহুত বেছি এনজয় কৰি আছোঁ আৰু আমি ইয়াত এতিয়া। প্ৰথম উঠি আহিয়ে আমি দেখিলোঁ, এইয়া দেখিছেনে, প্ৰথমতে এওঁলোককে আমি দৰ্শন কৰি লওঁ, তাৰপাছতে বেলেগ আৰু কি দেখোঁ গৈ থাকোঁ। আৰু সেইফালে আছে গড়কেইটা, খালি অলপ দূৰত আছে কাৰণে এনেকৈ জুম কৰি দেখাব লগা হৈছে। প্ৰথমতে যাওঁতে ভিডিঅ'খিনি কৰা হ'ল, কি দেখিলোঁ, তাৰপাছত আৰু ভিডিঅ' কৰিবলৈ নহ'ল, নিজে চালোঁ ধুনীয়াকৈ, ভিডিঅ' কৰিব থাকিয়ে গ'ল। তো আমি গোটেইখিনি ফুৰি মেলি আহি এতিয়া আমাৰ নিজৰ গাড়ীখন পালোহি। এইবাৰ আহিছোঁ অৰ্কিড পাৰ্ক। হাই। যিহেতু আগতে অৰ্কিড পাৰ্ক দুবাৰ তিনিবাৰ অহা হৈছেই, কিন্তু সেইতেদি গ'লেতো আৰু তাত নোসোমোৱাকৈ ভাল নালাগে ন। তো ভাবিলোঁ ফটো কেইখনমানকে মাৰি যাওঁ, আৰু সেইটো কাৰণে আমি ইয়াত টিকট কৰি এবাৰ অৰ্কিড পাৰ্কৰ ভিতৰত সোমাই যাম। ইয়াত সোমালেও এটা বেলেগ এটা ভাল লাগে, মনটো মানে এটা বেলেগ এটা অনুভৱ আৰু। তো ইয়াত সোমালোঁ, ফটোশ্বুট কৰিলোঁ। ফটোশ্বুটনো কি আৰু, এনেই এখন দুখন ফটো মাৰিলোঁ। তাৰপাছতে তাত বেছি সময় থকা নাই, আমি অলপ জল্দি ওলাই দিলোঁ আৰু। ইয়াত ফুৰি চাকি এতিয়া খাবলৈ আহিছোঁ আসন। কাজিৰঙা ফুৰিলোঁ, জীপ চাফাৰী কৰিলোঁ, তাৰপিছত অৰ্কিড পাৰ্কত সোমালোঁ, এতিয়া খানা খাম। এইফালে আমাৰ খানাও আহি গ'ল। খানা ভিডিঅ'টোত প্ৰথমতে এইখিনিয়ে দেখালোঁ, তাৰপাছত আমাৰ চিকেন আহিলে আৰু পৰ্ক আহিলে, সেইখিনি ভিডিঅ' কৰিবলৈ আৰু নহ'ল, ইমানেই ভোক লাগিছে। তো জল্দি খাই ল'লোঁ, বাকী ভিডিঅ' কৰিবলৈ থাকিয়ে গ'ল। এইবাৰ আহি পালোঁহি আমি আছাম মহোৎসৱ, ভাবিছোঁ একেদিনাখনেই চব একেবাৰে আজৰি হৈ যাওঁ আৰু চব ফুৰি মেলি যাওঁ। তো ইয়াত সোমালোহি, আৰু আজিৰ দিনটো এনেদৰেই পাৰ কৰিলোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ। তো ভিডিঅ'টো চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাব দেই।